তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ প্লz আছাম চেনেললৈ। আপোনালোক সকলোৱে জানে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। এইখিনি সময়ত তেওঁৰ খুবেই সাহায্যৰ প্ৰয়োজন, গতিকে আপোনালোকে যিমান পাৰে সাহায্য কৰক। মই আপোনালোকক ডিছক্ৰিপশ্যনত তেওঁৰ একাউণ্ট নম্বৰ IFSC কোড দি আছোঁ। এই বিষয়ে জুবিন দাই কি কৈছে শুনো আহক। উদীয়মান নতুন আৰ্টিষ্ট কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে। সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ, নিজৰ ফালত নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ। আৰু কিশোৰৰ আমি বম্বেলৈ পঠাব লাগিব, সেই প্লেনিংখিনি আমি কৰি দিছোঁ গোটেই। বম্বেত থকা খোৱা সেইখিনি দেৱাশিষ দায়ে আমাক হেল্প কৰিছে, দেৱাশিষ শৰ্মা। আৰু অসম ভ্ৰমণ আছে, তেওঁলোকেও হেল্প কৰিব। আৰু টিকেটৰ ফেয়াৰ সেইবিলাক মই চাই দিম বুলি কৈছোঁ, সেইখিনি দায়িত্ব মই লৈছোঁ। খালি কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত, যে গোটেই দায়িত্ব মই লৈছোঁ বুলি। অকলে মই ল'ব নোৱাৰোঁ। যিমানখিনি পাৰোঁ মই চাম, জয়ন্তও চাব, কিন্তু বাকীসকলে কিন্তু সহায় কৰিব লাগিব, কাৰণ সি অকলে টানিব নোৱাৰিব। আমি সকলোৱে মিলিজুলি যদি সহায় কৰোঁ তেতিয়া সি টানিব পাৰিব। চ' সকলোকে অনুৰোধ জনাইছোঁ, কিশোৰক সহায় কৰক। গতিকে আপোনালোকে যিমান পাৰে সিমান সহায় কৰক কিশোৰ দাসক, আৰু আগৰ দৰে সুস্থ হৈ উঠক। ধন্যবাদ।